নমস্কাৰ সকলোকে। জেনেৰেল নলেজ চিৰিজত আমি আগন্তুক এডিআৰই 2.0 আৰু আছাম পুলিচৰ বাবে তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান ষ্টেটিক টপিক ডিছকাছ কৰি আছো, যিবোৰ টপিকৰ পৰা ইতিমধ্যে আমাৰ অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামত কুৱেশ্যন আহি গৈছে আৰু যিবোৰ টপিকৰ পৰা পৰীক্ষাত বাৰে বাৰে কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি থাকে। চ' আজিও তেনেকুৱা এটা টপিক লৈ আমি এই ভিডিঅ'টো আনিছো। সেই টপিকটো হৈছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন্স। এজ এ প্ৰুফ মই অলৱেজ এড কৰি আহিছো যে এইখন পেপাৰ হৈছে DHS পেপাৰৰ, কাৰণ আমি অকল এডিআৰই চালেই নহ'ব, বিভিন্ন ধৰণৰ আমাৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেই প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ সেইখিনি এনালাইচিছ কৰি আমি টপিকবোৰ বিচাৰি উলিয়াব পাৰো, যিবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ত' DHSৰ পৰা মই, যিহেতু আমাৰ অসম গভৰ্ণমেণ্টৰে হয় পৰীক্ষাটো, তাৰ পৰা মই এটা কুৱেশ্যন বিচাৰি উলিয়াইছো যে এইটো হৈছে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজৰ কুৱেশ্যন। হোৱাট ইজ মেকমোহন লাইন বুলি আহিছিলে, বহুত সৰু টপিক, আৰু এই টপিকটো আমি 100% আজিৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'তে কভাৰ কৰি ল'ম এজ পাৰ আমাৰ যিখিনি ৰিকুৱাৰমেণ্ট হয় এডিআৰই নিচিনা এক্সামবোৰৰ কাৰণে, তেনেকুৱা ধৰণৰ এক্সামবোৰৰ কাৰণে আজি এই টপিকটো শেষ হৈ যাব। ঠিক আছে। তো এইটো কুৱেশ্যন আহিছিলে হোৱাট ইজ মেকমোহন লাইন। ইয়াত অপশ্যন আছিলে লাইন ডিভাইডিং চাউথ চাইনা চি এণ্ড পেচিফিক অ'চেন, লাইন ডিভাইডিং অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড, বাউণ্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা, বাউণ্ডাৰী লাইন বিটুইন USA এণ্ড কানাডা। চ' বাউণ্ডাৰী লাইন্স আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে, বিশেষকৈ যিখিনি ইণ্ডিয়াৰ আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন আছে সেইখিনি কথা ইয়াত বুজোৱা হৈছে। গতিকে সেইখিনি আজি আমি এই ভিডিঅ'টোত কভাৰ কৰি ল'ম। চ' আমাৰ কি হ'ল, প্ৰথমে যেতিয়া আমি বাউণ্ডাৰী লাইন্স পঢ়িবলৈ গৈ আছো, আমি এইখিনি কথা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীত আমি গম পাব লাগিব যে আমাৰ দেশখনে কেইখন প্ৰথমে কৈ দিছো যে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী মানে কি হৈছে, যেতিয়া দুখন দেশৰ মাজত এডাল আমি বাউণ্ডাৰী টানি দিওঁ তেতিয়া কি হ'ব, তাক ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী বুলি ক'ব, বিটুইন টু কাউণ্ট্ৰি। ঠিক আছে, কাউণ্ট্ৰি ওৱান, আৰু যদি ইফালে লাইন টানি দিলো আৰু কাউণ্ট্ৰি টু কৰি দিলো, তেতিয়া এই লাইন পাতক আমি কি বুলি ক'ব পাৰিম, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন। ঠিক আছে। কিছুমান এনেকুৱা ধৰণৰ কাউণ্ট্ৰিৰ মাজত বাউণ্ডাৰী লাইন টনা হয়, সেই লাইনবোৰক কি কোৱা হয়, নেমিং কৰা হয়। কিছুমানক ইজিলি নেমিং কৰা হয়, যেনেকৈ আমাৰ ইণ্ডিয়া আৰু ভূটানৰ মাজত ইণ্ডো ভূটান বৰ্ডাৰ বুলি কোৱা হয়। বা কিছুমানক কিছুমান স্পেচিফিক নেম দিয়া হয়। যেতিয়া স্পেচিফিক নেম দিয়ে সেই নেমবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে এক্সামৰ পইণ্ট অফ ভিউ ফালৰ পৰা। ঠিক আছে। প্ৰথমে আমাৰ কাৰ কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইখিনি যদি চাই লওঁ, বাংলাদেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে চাইনা, পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান, আফগানিস্তান। ঠিক আছে, টোটেল কিমান হ'ল, 7 হ'ল। আমাৰ 7খন দেশৰ লগত ইণ্ডিয়া বাউণ্ডাৰী শ্বেয়াৰ কৰে। তাৰ ভিতৰত এইখিনি লেন্থ খিনিও আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনো আমাৰ বিভিন্ন ধৰণৰ এক্সামত আহে, যে আটাইতকৈ বেছি লংগেষ্ট বাউণ্ডাৰী লাইন কাৰ লগত শ্বেয়াৰ কৰে, শ্বৰ্টেষ্ট বাউণ্ডাৰী লাইন কাৰ লগত শ্বেয়াৰ কৰে। তো এইখিনিও আমি পাৰিলে অলপ মনত ৰাখিব লাগে, বিশেষকৈ লংগেষ্ট আৰু শ্বৰ্টেষ্ট খিনিতো মনত ৰাখিব লাগে। আৰু যদি আমাৰ এৰেঞ্জ কৰিব দিয়ে কোনে বেছি লংগেষ্ট ৱাইজ যদি এৰেঞ্জ কৰিব দিয়ে বেছিৰ পৰা কমলৈকে, তেতিয়াও আমি যাতে অলপ হ'লেও আইডিয়া থাকে, আমি মোটামুটি আমি নেমিং কৰিব পাৰো। ঠিক আছে, বাংলাদেশৰ লগত কিমান 4096 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। ঠিক আছে, ইণ্ডিয়াই। চাইনাৰ লগত 3488, পাকিস্তানৰ লগত 3323, নেপালৰ লগত 1751, ম্যানমাৰ হৈছে 1643, ভূটানৰ লগত কম 699, আৰু আটাইতকৈ কম হৈছে আফগানিস্তান। তো শ্বৰ্টেষ্ট হৈ গ'ল, শ্বৰ্টেষ্ট বাউণ্ডাৰী লাইন উইথ ইণ্ডিয়া, আমাৰ এনচাৰ হ'ব আফগানিস্তান। ৰাইট, তো এইটো মনত ৰাখিব, আৰু মনত ৰাখিব সহজ, 106 কিলোমিটাৰ মাত্ৰ বাউণ্ডাৰী লাইন শ্বেয়াৰ কৰে। এইখিনি অলপমান ঠাই যিখিনি আছে সেইখিনি আফগানিস্তান বৰ্তমান কি হয়, POK অৰ্থাৎ পাকিস্তান অকুপাইড কাশ্মীৰ হয়। তো এইখিনি হৈছে আফগানিস্তানৰ লগত যিখিনি বাউণ্ডাৰী শ্বৰ্টেষ্ট 106 কিলোমিটাৰ, বৰ্তমান পাকিস্তান অকুপাইড কাশ্মীৰ হয়, সেইখিনি মনত ৰাখিব লাগিব। ঠিক আছে, গতিকে তাৰ পিছত যদি আমি চাওঁ, যদি এইটো বাদ দিওঁ যদি, তেতিয়া কি হ'ব, শ্বৰ্টেষ্ট আমাৰ কি হৈ পৰিব, তেতিয়া ভূটান হৈ পৰিব। ঠিক আছে, আৰু যদি লংগেষ্টৰ কথা ক'বলৈ যাওঁ, আটাইতকৈ লংগেষ্ট কোন হ'ব, বাংলাদেশ অভিয়াছলি 4096 কিলোমিটাৰ, আৰু 4096ৰ পিছতে যদি আমি লংগেষ্ট চাওঁ সেইটো হৈছে চাইনা। চাইনা আৰু পাকিস্তান প্ৰায় অলপমান ডিষ্টেঞ্চৰ হেৰি হয়। তাৰপিছত আহিব নেপাল, তাৰপিছত ম্যানমাৰ, তাৰপিছত ভূটান। তো এনেকৈ এইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিব। ঠিক আছে, যদি পিকচাৰত চাওঁ, এইখিনি পাকিস্তানৰ লগত মাজতো ইণ্ডিয়াৰ বাউণ্ডাৰী, এইটো হৈছে ইয়াত দিয়া আছে 3323 কিলোমিটাৰ। এইখিনি আমাৰ গম পালো আমি পাকিস্তান অকুপাইড কাশ্মীৰ হয়, আগতে আছিল আফগানিস্তান। গতিকে 106 কিলোমিটাৰ আমাৰ আফগানিস্তানৰ লগত বাউণ্ডাৰী হৈ গ'ল। দেন চাইনা আহি গ'ল, চাইনাত এইটো চাইডত যিখিনি আছে আৰু ইফালে, ঠিক আছে, ব্ৰহ্মপুত্ৰৰ ষ্টাৰ্টিং পইণ্টৰ এইখিনি ফালত এইখিনিও চাইনা আৰু এইখিনিও চাইনা। তো এই গোটেইখিনি লগ কৰি পেলাই 3488 কিলোমিটাৰ, বাট এইটো লাইনৰ নেম বেলেগ আৰু এইটো লাইনৰ নেম বেলেগ দিয়া আছে। ঠিক আছে, সেইখিনি আমি আগৰ শ্লাইডত পাম। নেপালৰ লগত বাউণ্ডাৰী 1751 কিলোমিটাৰ, এইখিনি হৈছে ভূটানৰ লগত বাউণ্ডাৰী 699 কিলোমিটাৰ। তাৰপিছত আমাৰ এইখিনিতো মেৰিটাইম বাউণ্ডাৰীও আছে ইয়াত,
এইখিনি আমাৰ মনত ৰাখিব লাগে, যিখিনি লেণ্ড বাউণ্ডাৰী হয় সেইখিনি বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, ম্যানমাৰ আছে 1643 কিলোমিটাৰ, আৰু এইফালে হৈছে আমাৰ বাংলাদেশ 4097 কিলোমিটাৰ, যিটো হৈছে আমাৰ লংগেষ্ট বাউণ্ডাৰী লাইন, হয়নে? এইখিনি আছিলে আমাৰ যিখিনি অল টোটেল কাউন্ট্ৰিজ। তাৰ ভিতৰত আমাৰ যিখিনি কুৱেশ্যন আহিছে, এইটো কুৱেশ্যন আহিছিলে মেকমোহন লাইনৰ ওপৰত। যিবোৰ বাউণ্ডাৰী আমাৰ লাইনবোৰ কি হয় স্পেচিফিকেলি মেনশ্যন আছে নেমবোৰ, সেইখিনি ইম্পৰ্টেণ্ট। যেনেকৈ মেকমোহন লাইনৰ যিটো কুৱেশ্যন আহিছিলে, সেইটো কি আমি গম পাওঁ যে মেকমোহন লাইন আমাৰ কি হয় ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী হয় বিটুইন ইণ্ডিয়া এণ্ড চাইনা। তো এনচাৰটো হ'লহেঁতেন ইণ্ডিয়া আৰু চাইনাৰ মাজত যিটো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইন, সেইটো হৈছে মেকমোহন লাইন। ঠিক আছে, বাকী এইখিনি এক্সট্ৰা ইনফৰমেশ্যন মনত ৰাখিব পাৰে যদি ৰাখিব পাৰে। হেনৰি মেকমোহনৰ নামেৰে তেওঁ এই মেকমোহন লাইনটোৰ নাম দিয়া হৈছিলে। আৰু যিটো কৈছো আমি বৰ্ডাৰ অফ ভূটানৰ পৰা ষ্টাৰ্ট কৰি হিমালয়ৰ যিখিনি ষ্টাৰ্টিং পইণ্ট, যিখিনি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ, সেইখিনিক মেকমোহন লাইন বুলি কোৱা হয়। অৰ্থাৎ যেনেকুৱা আমাৰ এইখন ইণ্ডিয়াৰ কথা কলো, আমি যেতিয়া পালো এইখিনিতে আমাৰ যিখিনি চাইনাৰ যিখিনি আমাৰ আছিলে, মই অলপ ৰাখি দিছো বাৰু। ঠিক আছে, অলপ বেয়া হৈ গ'ল। আৰু এইখিনি যিটো পইণ্ট আছিলে, এইখিনিতে আমি কি পাইছিলো চাইনা বৰ্ডাৰ পাইছিলো, প্লাছ এইখিনিতো আমি কি পাইছিলো চাইনা বৰ্ডাৰ পাইছিলো। এই চাইনা বৰ্ডাৰ খিনি আমাৰ নাম হৈছে মেকমোহন লাইন। ঠিক আছে, এইখিনি ইণ্ডো চাইনা যিখিনি বৰ্ডাৰ আছে, সেই লাইনটোৰ বাউণ্ডাৰী লাইনটোৰ নাম হৈছে মেকমোহন লাইন। ঠিক আছে, এতিয়া আহিছো মেকমোহন লাইনটো আমাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া যদি আমি ক'ব বিচাৰো, সেইটো হৈছে ৰেড ক্লিফ লাইন। তো মেকমোহন লাইন আহিলে আপোনালোকে পাৰিব, মেকমোহন লাইনৰ পৰা আমি যিমানখিনি পঢ়িব লগা আছিলে এইখিনি পঢ়িলেই হ'ব। মেইনলি মনত ৰাখিব যে ইণ্ডিয়া আৰু চাইনা, আৰু যিটো আমাৰ ৰাইট চাইডৰ যিটো ইষ্টাৰ্ণ পাৰ্ট আছে, য'ৰ পৰা ব্ৰহ্মপুত্ৰৰ বেণ্ডিং ষ্টাৰ্ট হৈছে অসমৰ ভিতৰত, সেইখিনিলৈকে যিখিনি বাউণ্ডাৰী আছে, সেইখিনি আমাৰ কি হ'ল মেকমোহন লাইন বুলি কোৱা হয়। তাৰপিছত আহিলে প্ৰথম যিটো আছিলে ৰেড ক্লিফ লাইন। ৰেড ক্লিফ লাইন হৈছে ইণ্ডিয়া আৰু পাকিস্তানৰ যিটো বৰ্ডাৰ আছে, ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰটোক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। আৰু এইটো কি হয় এষ্টাব্লিছ হৈছিলে 1947 70 আগষ্টত, আৰু পিছত গুজৰাটৰ জম্মু কাশ্মীৰলৈকে এক্সটেণ্ড কৰা হ'ল। আৰু যেতিয়া বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান যেতিয়া জম্মু আৰু কাশ্মীৰত টাচ কৰে, তেতিয়া এই লাইন পাতক কি হ'ল লাইন অফ কণ্ট্ৰল বুলি কোৱা হ'ল, যিটো মিলিটাৰী কণ্ট্ৰলৰ ভিতৰত পৰে, লাইন অফ কণ্ট্ৰল নাম হৈ গ'ল। আৰু আগতে এই লাইন অফ কণ্ট্ৰল নাম আছিল চিজ ফায়াৰ লাইন, বা এই চিজ ফায়াৰ লাইনটোকে এতিয়া লাইন অফ কণ্ট্ৰল বুলি কোৱা হয়। বিশেষকৈ ইমান বেছি ডিটেইলত যাব নালাগে, তথাপি মই এনেই কৈ দিছো অল অভাৰত। মনত ৰাখিব লগা এটা কথা এইখিনিয়ে, যদি আমি চাওঁ এডিআৰ নিচিনা এক্সামবোৰৰ কাৰণে, ওৱান ডে এক্সামবোৰৰ কাৰণে, এই ওৱান ডে এক্সামবোৰৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট যে ৰেড ক্লিফ বুলি যদি কওঁ ইণ্ডিয়া পাকিস্তান, ইয়াত ৰেড বুলি ক'লে মনত ৰাখিব যিহেতু ইণ্ডিয়া আৰু পাকিস্তানৰ ৰাইভেলি হৈয়ে থাকে, আমাৰ কাজিয়া হৈয়ে থাকে ৰেড কালাৰটোৰে, এনেকৈ যদি মনত ৰাখে বাৰু স্পেলিংটো নহয়, তথাপি ৰেড ক্লিফেৰে আমি ইণ্ডিয়া পাকিস্তান মনত ৰাখিব পাৰোঁ। মেক মোহনেৰে আমি অলপমান চাইনিজৰ নিচিনা নামটো লাগে নে মেক মোহন, তো মেক মোহন মেক ধৰক চাইনাৰ পৰা আহিছে, আৰু মোহন আমাৰ ইণ্ডিয়াৰ, এনেকৈ আমি মনত ৰাখিব পাৰোঁ যে মেক মোহন লাইনটো হৈছে ইণ্ডিয়া আৰু চাইনাৰ মাজৰ বৰ্ডাৰ। তাৰপিছত ডুৰান লাইন। ডুৰান লাইন হৈছে আমাৰ বাউণ্ডাৰী যিখিনি আমাৰ ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত, আৰু বৰ্তমান যিখিনি আমি কি ক'লো পাকিস্তান অকুপাইড কাশ্মীৰ হয় আফটাৰ পাৰ্টিশ্যন। ওকে, আফটাৰ পাৰ্টিশ্যন এইখিনি পাকিস্তানে ইনহেৰিট কৰি লৈছে, যিটো এতিয়া আমি কি বুলি কওঁ পাকিস্তান অকুপাইড কাশ্মীৰ, তাৰ লগত যিটো আফগানিস্তানৰ বাউণ্ডাৰী সেইখিনি কোৱা হয় আমাৰ ডুৰান লাইন। ভেৰি ইম্পৰ্টেণ্ট, আহিব পাৰে। তাৰপিছত হৈছে লাইন অফ একচুৱেল কণ্ট্ৰল। লাইন অফ একচুৱেল কণ্ট্ৰল মানে এতিয়া যিটো আমি ইণ্ডিয়া চাইনা বৰ্ডাৰৰ কথা পালো, সেইখিনি যিটো আমাৰ ৰৈ গৈছিলে আগৰ যিখিনি চাইনিজ বৰ্ডাৰ খিনি, চাইনাৰ লগত যিটো বৰ্ডাৰ, সেইখিনি হৈছে আমাৰ লাইন অফ একচুৱেল কণ্ট্ৰল। ঠিক আছে, এইখিনি পাৰ্টত আমি গৈছিলো যে এইখিনিৰ পৰা অসমখন ষ্টাৰ্ট হৈছে, এইখিনি আমি পালো। এতিয়া এইখিনি আমাৰ ৰৈ গৈছিলে, তো এইখিনি যিটো ইণ্ডিয়া চাইনাৰ মাজত যিটো বৰ্ডাৰ আছে, সেইটো আমি ক'ম লাইন অফ একচুৱেল কণ্ট্ৰল। আৰু এইমাত্ৰ যিটো পালো আমি কি আছিলে, সেইটো লাইনটো মেকমোহন লাইন, আৰু এইটো পাৰ্ট আছে, এইটো হ'ব মেকমোহন লাইন। ঠিক আছে, দ্য লাইন অফ একচুৱেল কণ্ট্ৰল ইজ the demarcation line between India and China which separates the India control territory from China control territory. এইখিনি আৰু ইমান বেছি কৰিবলগীয়া নাই, চনটোত ইমান মনত ৰাখিব নালাগে। এইটো কথা মনত ৰাখিব যে এইটো লাইন একচুৱেলি কি ক'লে ৰিকগনাইজ হোৱা নাই এতিয়ালৈকে এজ এ ইণ্টাৰনেশ্যনেল boundary, right? Their former ceasefire line is also known as line of actual control. Okay. So এইখিনি মনত ৰাখিব, বিশেষকৈ বাকী ইণ্ডিয়া ইণ্ডো ভূটান হয়, তেনেকৈ ইণ্ডো নেপাল হয়, এইখিনি আৰু
স্পেচিফিকেলি যিহেতু ইম্পৰ্টেণ্ট নহয় সেইখিনি দেখি গম পোৱা যায় সেইখিনি আমি ইয়াত ইনক্লুড কৰা নাই যিখিনি আমাৰ এক্সট্ৰা নাম থাকে নামেৰে যিহেতু গম পোৱা নাযায় সেইখিনি মনত ৰাখিব লাগে ৰেড ক্লিফ ইণ্ডিয়া পাকিস্তান মেকমোহন লাইন ইণ্ডিয়া চাইনা তেনেকৈ লাইন অফ এক্সুৱেল কণ্ট্ৰল ইণ্ডিয়া চাইনা আৰু ডুৰান লাইন হৈছে আমাৰ ইণ্ডিয়া আফগানিস্তান আৰু বা পাকিস্তান অকুপাইড কাশ্মীৰৰ লগত যিখিনি আছে সেইখিনি মনত ৰাখিলে হ'ল প্লাছ ইয়াৰ লগত এডিশ্যন হিচাপে যিখিনি আমি মনত ৰাখিব পাৰো সেইখিনি হৈছে বৰ্ডাৰিং ষ্টেটখিনি অ'কে অসমৰ যিখিনি বৰ্ডাৰিং ষ্টেট আছে আমাৰ বাকী ডিষ্ট্ৰিক্টবোৰ যিটো ইনক্লুড কৰি আমি বৰ্ডাৰখিনি পঢ়িব পাৰো সেইখিনিও বহুত বেছি ইম্পৰ্টেণ্ট হ'ব এইবাৰ এক্সামটোৰ বাবে মই ভাবো লগতে এই বৰ্ডাৰিং ষ্টেটখিনিও আমি মনত ৰাখিব পাৰো যেনেকুৱা এতিয়া আমি পঢ়িলো ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যিখিনি বাউণ্ডাৰী লাইন নামটো পঢ়িলো আমি কি পালো ৰেড ক্লিফ লাইন সেই ৰেড ক্লিফ লাইনত আমাৰ ইণ্ডিয়াৰ কোন কেইখন ষ্টেট ইনক্লুড হৈ আছে সেইখিনি আমি পঢ়িব পাৰো অৰ্থাৎ পাঞ্জাৱে পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ৰাজস্থানে কৰি আছে গুজৰাটে কৰি আছে ইউটি অফ জম্মু এণ্ড কাশ্মীৰ আৰু ইউনিয়ন টেৰিটৰী অফ লাডাখ এইখিনি মনত ৰাখিব পাৰো কাৰণ আহিব পাৰে যে তলৰ কোনখন ষ্টেটে আমাৰ পাকিস্তানৰ লগত কি কৰে লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ নকৰে তাত অপশ্যন দিব পাৰে পাঞ্জাৱ ৰাজস্থান গুজৰাট তাৰ লগত ছিকিম দি দিব পাৰে তো এনচাৰ হ'ব আমাৰ ছিকিম তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যদি আপোনালোকে পাৰে এইখিনি মনত ৰাখিব পাৰে মোৰ বোধেৰে এইটো এইবাৰৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট টপিক হৈ পৰে ঠিক আছে তেনেকৈ ইণ্ডিয়া আৰু চাইনাৰ মাজত যিখিনি বাউণ্ডাৰী লাইন আছিলে সেই ভিতৰত ইণ্ডিয়া চাইনাৰ বাউণ্ডাৰীৰ ভিতৰত ইণ্ডিয়াৰ যিখিনি আমাৰ ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইখিনি হৈছে ছিকিম ইউটি অফ লাডাখ উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশ ইণ্ডিয়া আৰু নেপালৰ কথা কওঁ যদি উত্তৰ প্ৰদেশ উত্তৰাখণ্ড ৱেষ্ট বেংগল বিহাৰ আৰু ছিকিম ইণ্ডিয়া ভূটান তেনেকৈ আহি গ'ল ৱেষ্ট বেংগল ছিকিম আছাম অৰুণাচল প্ৰদেশ ইণ্ডিয়া আৰু ম্যানমাৰৰ কথা কওঁ যদি মণিপুৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম ইণ্ডিয়া বাংলাদেশ হৈছে মেঘালয় আছাম ত্ৰিপুৰা মিজোৰাম এণ্ড ৱেষ্ট বেংগল আৰু ইণ্ডিয়া আৰু আফগানিস্তান হৈছে ইউটি অফ লাডাখ ঠিক আছে চ' এইখিনি মনত ৰাখিব পাৰে লগতে মই কৈলো যে এই কিলোমিটাৰবোৰ আছে যিবোৰে আটাইতকৈ দীঘলীয়া বাউণ্ডাৰী যিবোৰে আটাইতকৈ শ্বৰ্টেজ বাউণ্ডাৰী শ্বেয়াৰ কৰে সেইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিব এই দুটাৰ পৰা এটা কুৱেশ্যন অহাৰ বহুত বেছি চান্স আছে এইবাৰ ঠিক আছে লগতে কিছুমান আন যিখিনি ইম্পৰ্টেণ্ট বাউণ্ডাৰী লাইন আমাৰ বিভিন্ন ধৰণৰ কুৱেশ্যনত আহি থাকে যিটো আমাক ইণ্ডিয়াৰ বাহিৰতো যিখিনি আমাৰ বাউণ্ডাৰী লাইন হ'ব পাৰে যেনেকৈ নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ মাজত 38 পেৰেলেল বুলি কোৱা হয় USA কানাডা বৰ্ডাৰ 49 পেৰেলেল বুলি কোৱা হয় তেনেকুৱা ধৰণৰ কিছুমান বাউণ্ডাৰী লাইন এইখিনি এক্সট্ৰা নলেজ যদি পাৰে এইখিনিও পঢ়ি ল'ব পাৰে বাকী ইম্পৰ্টেণ্ট খিনি যিখিনি আছে মই আগৰ শ্লাইডত অলৰেডি এড কৰি দিছো চ' এইখিনি পঢ়িলে এজ পাৰ মাই এনালাইচিছ এই ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী টপিকটো আমাৰ এডিআই নিচিনা এক্সামবোৰৰ কাৰণে কাভাৰ হৈ যাব লাগে ইয়াৰ পৰা এটা কুৱেশ্যন ফচি যাব পাৰে গতিকে টপিকটো স্কিপ নকৰিব এতিয়া যিহেতু ভিডিঅ'টো চাই আছে এতিয়াই কমপ্লিট কৰক আৰু 100% ইয়াতে উইথ ৰিভিজন এই টপিকটো কমপ্লিট কৰিব চেষ্টা কৰক চ' আজি জিকে টপিকটো এইটোৱে আছিলে নেক্সট আকৌ এনেদৰে জিকে টপিক লৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি আমি আপোনাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে কমেণ্ট ডাউন কৰিব এই চিৰিজটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে নে নাই চ' কিপ ৱৰ্কিং হাৰ্ড থেংক ইউ এভৰিৱান